কি খবৰ ৰশ্মিয়ান্তা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। এয়া মুৰ্গাৰ ধুই আহি চাকি গছ জ্বলাই থৈ আহিছোঁ আৰু এয়া পায়সৰ চাউল তিয়াই থৈছোঁ আৰু এয়া কাজু কিচমিচ এনেকৈ তিয়াই থৈছোঁ আৰু আমাৰ গুলু এয়া উঠিলে আৰু গুলু গাটো ভাল নহয়, তাৰ আজি দুদিনে লেট্ৰিন আৰু বমি কৰিছে। কালিৰ পৰা আকৌ গুলু জ্বৰ উঠিছে, এয়া মনটো মাৰি আছে সি। হেল্ল' কৈ দিয়া। মনটো মাৰি আছে সি, তাৰ গাটো ভাল নহয় আৰু সি আজি স্কুল যাব পাৰিবলৈ আশা কম। কালিও যোৱা নহ'লে স্কুল। আজি সৰস্বতী পূজা, কিন্তু তাক আজি স্কুল পঠিয়াব পাৰিম নে নোৱাৰিম আশা কম, কাৰণ তাৰ গাটো ভাল নহয়। তাকে ভাবিছিলোঁ দেউতাকে গৈ পিনি চাকি তাত আৰু ধূপ দি থৈ আহিব বুলি, কিন্তু এতিয়া গাটো তাৰ জ্বৰ উঠি আছে, সেইকাৰণে কি কৰোঁ জানো, সময়ত দেখা যাব বাৰু। তাৰপিছত আমাৰ গুলুৱে এতিয়া অকণমান কৈ দিয়া, গাটো কিনো তোমাৰ কৈ দিয়া। বমি হৈছে আৰু কি হৈছে গুলু? আৰু কি হৈছে কৈ দিয়া। তাৰ মনটো একদম বেয়া, ক'বলৈ মন কৰা নাই। আৰু এয়া চাকি তাকি দি মই এয়া পায়স চায়স অকণ বনাই লওঁ আজি। এনেই অকণমান পায়স অকণ দি নিয়ম এটা, আমি ঘৰৰ মানুহ দুটাই নিয়মটো কৰিম বুলি ভাবিছোঁ আৰু। স্কুলো যোৱা হ'বনে নাই তাই গম পোৱা নাই বাৰু। আৰু এতিয়া আমাৰ গুলুৱে নিজৰ পঢ়া টেবুলখন ধুনীয়াকৈ জাপি লওকগৈ ন, তাৰপিছত হৰি কৰিব গা চা ধুই। ব'লা এতিয়া মই ইফালেও লৰালৰিকৈ বনাব লাগে, আকৌ পাৰ্লাৰো যাব লাগে। তাকে আপোনালোকক দেখাই থাকিম দিনটো কেনেকৈ পাৰ কৰোঁ, কি কৰোঁ, চাই থাকিব। গুলুৱে টেবুল চাফা কৰিবৰ কাৰণে আহিছে। হা হা হা, টেবুল চাফা কৰা, এইখনে মুচি লোৱা ধুনীয়াকৈ, ভালকৈ মুচি লোৱা। বিস্কুটটো ইয়াত থৈ লোৱা, ইয়াত থৈ লোৱা বিস্কুটটো। দিয়া এতিয়া মোহাৰা ওপৰৰ টেবুলখন ধুনীয়াকৈ মোহাৰা মোহাৰা। তাৰ আজি গাটো বেয়া মানে, সেইকাৰণে মনো কৰা নাই। এনেই ন ধুনীয়াকৈ মোচা। কৈ দিয়া সৰস্বতী মাতৃ মোক লাগ দিব, কৈ দিয়া জোৰত কোৱা, মোক লাগ দিব, মই পঢ়িব পাৰিলেই হ'ল আৰু। ধুনীয়াকৈ মোচা। মই আমাৰ গুলুক মই কেনেকৈ মুচিব লাগে দেখুৱাই দিম দেই এতিয়া। ধূপ এডাল লৈ লোৱা, আমি তাত জ্বলামগৈ ব'লা। গাইজ এতিয়া পাৰ্লাৰ আহি মেলি এয়া ধূপ চাকি জ্বলাই ল'লোঁ আৰু বাকী কামবিলাক এয়া চাকি তাকি জ্বলাই পাৰ্লাৰ পাই চাকি তাকি জ্বলাই ল'লোঁ। আৰু হাজবেণ্ডে ল'ৰাই গৈছে মোৰ বস্তু দুটামান আনিবৰ কাৰণে, আৰু তাতে স্কুলতো সোমাব। আৰু মই বাকী কামখিনি কৰি আছোঁ। অলপ ষ্টেণ্ডাৰ মাৰি লৈছিলোঁ চুলিত, এনেকৈ পৰি আছে। এয়া আমাৰ গুলু সেয়া স্কুলৰ পৰা আহি শুই দিলেহি, আৰু এয়া হাজবেণ্ড আজি অফিচ নাই যোৱা আৰু তেওঁ গা বেয়া। মানে চাই দিয়া আকৌ, হাই কৈ দিয়া। তেওঁ গাটো অলপ ভাল নহয় গুলুৰ লগতে, আৰু ল'ৰাক এয়া সেৱা চেৱা কৰাই আনিলে স্কুলত। আৰু মোৰ দেখিছে এফাল চুলি ওলাইছে, এফালে এনেকৈ মানে অলপ চলপকৈ মুখৰ মেকআপটো কৰিছোঁ মানে, আৰু অকণমান ওলাই যাম আৰু আজি সৰস্বতী পূজা বুলি গুলুকো অকণমান খুৱাই ল'লোঁ। আৰু মই কমপ্লিট হোৱাকৈ নাই, কমপ্লিট হ'লে আপোনালোকক দেখাম মোৰ বাৰু কেনেকুৱা লাগিছে মেকআপটো। এতিয়া এয়া অলপ চলপকৈ মেকআপ কৰিছোঁ আৰু
তাৰপাছত অলপ টাইমৰ পিছত ওলাই যাম, আপোনালোকক দিনটো দেখাই থাকিম কি কৰিম, চাই থাকিব। এয়া ওলাই মেলি কমপ্লিট আৰু এয়া আমি গাড়ীত বহিছোঁ ওলাই যাবলৈ। এয়া বোলে ভোক লাগিছে, একো এটা ৰাতিপুৱাৰ পৰা খোৱা নাই, পায়স খুৱাই, সেইকাৰণে হোটেলত আমি খাই ল'লোঁ। গুলুৱে নাখালে, তাৰপিছত গুলুৱে ক'লে যে ট্ৰেইন ৰাস্তা চাওঁ কৰি আছিলে, সেইকাৰণে ইয়াত ট্ৰেইন ৰাস্তা দেখুৱাবলৈ আহিছোঁ। কিন্তু ভাগ্য বেয়া, ট্ৰেইন হেনো 6টামান বজাতহে আহিব, আহি গ'লহি ট্ৰেইন, সেইকাৰণে ট্ৰেইনখন সি দেখিবলৈ নাপালে। কিন্তু ৰাস্তাটোকে অকণমান তাক দেখাই নিওঁ বুলি ভাবিলোঁ, সেয়া তাক দেখাবলৈ নিছোঁ। তাৰ বহুত ফূৰ্তি আজি ট্ৰেইন ৰাস্তা দেখি। এয়া দেখাই মেলি আকৌ আমি আকৌ ঘূৰি আহিলোঁ। হাজবেণ্ডক ক'লোঁ আমি ফটো দুখনমান মাৰি লওঁ ব'লা, কাৰণ ফটো মৰা হয় নাই, আৰু তাতে কিমান ট্ৰেফিক চক, কিমান ভিৰ, তাতে মানে ভিৰত আমি ৰখি যাব লগাহে হৈছে। তাতে আজি ইমান মনটো মোৰ ভালো নহয়, কাৰণ গ'লো গাটো বেয়া, সেই মনটো বহুত মাৰি আছে, সেইটো কাৰণে। হেল্ল', এতিয়া মানে কি হ'ল, এতিয়া আমাৰ ঘৰত আহিলোঁ মই। সেয়া ফুৰি মেলি বেছি টাইম নকৰিলোঁ, ফুৰি মেলি আহি গুলু গাটো বেয়া আছে, কিবাকিবি সেয়া খাই মেলি অকণমান চালোঁ। আৰু গুলুৱে ক'লে ট্ৰেইন ৰাস্তা চাওঁ বুলি, সি ট্ৰেইন ৰাস্তা বুলি কয়, চাই মেলি ফুৰি মেলি আহিলোঁ। আহি পিনি অকণমান ঘৰত মানে পাৰ্লাৰ নগ'লোঁ, পাৰ্লাৰ বন্ধ তেতিয়াই কৰিলোঁ। তাৰপাছত আহি পিনি ঘৰত অকণমান ৰেষ্ট ল'লোঁহি, কাপোৰ চাপোৰ চেঞ্জ কৰি ভাবিলোঁ, দুয়োটাই আমি প্লেন কৰিলোঁ ব'লা আমি ঘৰত যাওঁ। গুলুৰ মনটো বেয়া, ইয়াত আহোঁ আহোঁ কৰি আছে, আৰু তাৰো গাটো ভাল পাওক বুলি ইয়াত গুচি আহিলোঁ খঙিয়াত। এতিয়া সেয়া ঘৰ সোমাইছোঁহি, তাৰো মনটো বেয়া কৰি থাকিলে ভালো নালাগে ন, আৰু সেইকাৰণে ইয়াত ঘৰত আহিলোঁ। আৰু সেয়া ঘৰত আহি সোমাইছোঁহি। গ'লো, এতিয়া কি ফূৰ্তি আপোনালোকক মই দেখাম বাৰু। তাততো মন একদম বেয়া আছিলে, মোৰ বহুত দুখ লাগিছিলে সি মনটো বেয়া কৰা দেখি, কিন্তু এতিয়া তাৰ ফূৰ্তি চাব, মই দেখাম বাৰু আপোনালোকক কিমান ফূৰ্তি। এয়া আমাৰ গুলু কিমান ফূৰ্তি ইয়াত আহি পেলাই, এয়া তাত ইমান মন বহা নাছিলে তাৰ, এতিয়া ইয়ালৈ সেইকাৰণে ঘৰলৈ লৈ আহিলোঁ। ইমান ফূৰ্তি লাগিছে। এয়া মই খানা বনোৱাত লাগি আছোঁ, আৰু এয়া খানা বনাই হ'ল, ময়ে বনালোঁ। এয়া খানা উলিয়াইছোঁ, মই আকৌ জুইত বনাই বৰ ভাল পাওঁ। আমাৰ এয়া ভতিজা দুজনী ইমান লাজ চব কেমেৰা আগত ওলাবলৈ, তাহাঁতক কৈছোঁ চাই দিয়া নাই, তাহাঁতি চাই নিদিয়ে, কেমেৰাটো আনিলে তাহাঁতি ইফালে মূৰ কৰে। এয়া এজনী আকৌ লেপৰ তলত সোমাইছে, সেয়া লেপ অঁতৰাই দিলোঁ, আকৌ তাই মুখ ঢাকি লৈছে, সেয়া এনেকৈ আৰু। হেল্ল' গাইজ, মই ভিডিঅ'টো শেষ কৰাই হোৱাই নাই, ভিডিঅ'টো শেষ কৰিবলৈ মই টাইমেই পোৱা নাই, আৰু ল'ৰাৰ লগত লাগি থকাই হৈছে, কাৰণ ল'ৰাও গাটো ইমান ভাল নহয়, সেইকাৰণে ভিডিঅ'টো শেষ কৰা টাইমেই হোৱা নাই। মই ভাবিলোঁ ভিডিঅ'টো এতিয়া শেষ কৰিয়েই দিওঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু মই নতুন ভিডিঅ' দি যাবলৈ আপোনালোকৰ ওচৰত চেষ্টা কৰিম। আজিলৈ বাই বাই।